ইয়াতো PHE ডিপাৰ্টমেণ্টত মানে 100 ক্ৰ'ৰ্ছ টকাৰ কেলেংকাৰী আপোনালোকে মানে গম পায়। আৰু যদি ক'ব লগা মই কওঁ চেণ্টাৰ ষ্টেটত আমাৰ অট'নমাছ কাউন্সিলত কি কেলেংকাৰী হৈছিলে, গতিকে মেক্সিমাম যদি মানে দুৰ্নীতি হৈছে, মেক্সিমাম যদি কেলেংকাৰী যদি হৈছে কংগ্ৰেছৰ আমলতে সেইটো হৈছে। আজি তেখেতসকলে কিয় এইবিলাক আনিছে? আজি মানে ডেভেলপমেণ্ট যদি আহিছে, ডেভেলপমেণ্ট যদি কৰিছে, আজি ডক্টৰ তুলিৰাম ৰঙাঙৰ আমলতে মেক্সিমাম ডেভেলপমেণ্ট ইন অল ডিপাৰ্টমেণ্ট। আপুনি ৰাস্তা পদূলিৰ কথা কি কওক? ৰাস্তা পদূলি এতিয়া more than 22,000 crores টকাৰ ৰাস্তাত কাম চলি আছে। আৰু এতিয়া নেশ্যনেল হাইৱে ফ্ৰম নেলি টু হাফলং সেইটো মই হিচাপ কৰা নাই, ইমানখিনি কাম কৰিছে। ইচ এণ্ড এভৰি ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট বুলি কওক, PHE জল জীৱন মিছন, PHE ডিপাৰ্টমেণ্টত, ইন এভৰি ডিপাৰ্টমেণ্ট যদি ক'বলৈ যায় লিষ্ট যদি দিবলৈ আমি দিব পাৰোঁ। আৰু আমি দেখাকৈ আমি কৰিছোঁ, আপোনালোকেও দেখিছে ইয়াত মানে 26 মানে MSC সমষ্টি আছে। প্ৰত্যেক সমষ্টিত আপোনালোকে যাওক, যিকোনো ডিপাৰ্টমেণ্টৰ কাম পুৰা চলি আছে। গতিকে ৰাইজে এতিয়া দেখিছে আণ্ডাৰ হিজ লিডাৰশ্বিপ, ডক্টৰ তুলিৰাম ৰঙাৰ লিডাৰশ্বিপত এই চৰকাৰৰ সময় মেক্সিমাম ডেভেলপমেণ্টৰ কামবিলাক চলি আছে। আৰু তেখেতে একচেপ্টো কৰিছে, দেখাৰ কাৰণে একচেপ্ট কৰাৰ পাছত এতিয়া ইচ এণ্ড এভৰি কনষ্টিটুৱেঞ্চি ৰাইজে এতিয়া APSLC হওক বা কংগ্ৰেছৰ দলেই হওক, তেখেতসকলৰ দল ত্যাগ কৰি পেলাই এতিয়া BJP দল কৰিছে। প্ৰত্যেক দিনে এতিয়া জইনিং প্ৰগ্ৰাম, কেতিয়াবা মাছ জইনিং, কেতিয়াবা অলপ